নমস্কাৰ মোৰ ইউটিউব চেনেল গাঁৱলীয়া ল'ৰা জানুত তিনিচুকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ বৰ্তমান নাজিৰাটিং তামুলীত উৎসৱ পাতিছে নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ নাজিৰাটিংবাসী ৰাইজে, আৰু তাত আহিছে অসমৰ জনপ্ৰিয় সকলোৰে হিয়াত থাকে, সকলোৰ মুখে মুখে থাকে, সকলোৰ প্ৰাণে থাকে এটাই মাথো নাম, তেখেতৰ নাম হ'ল জুবিন গাৰ্গ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। তেখেতৰ গান শুনিবলৈ যাওঁ আৰু তেখেতক চাবলৈ যাওঁ প্ৰথমবাৰৰ বাবে, আৰু আপোনালোককো সম্পূৰ্ণ পাৰিলে দেখাবলৈ চেষ্টা কৰিম জুবিন গাৰ্গৰ গীতবিলাক। ঠিক আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। ফাইনেলি ঘৰ আহি পালোহি, আৰু কালি বহুত ৰাতি হ'ল আৰু মানুহ বহুত ভিৰ আছিলে, জাম আছিলে, সেইটো কাৰণে ভিডিঅ' আৰু বনাব নোৱাৰিলোঁ। আৰু ভিডিঅ'টো মোৰ যদি চাই ভাল পালে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু ঘণ্টাটো প্ৰেছ কৰি ৰাখিব, আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। জয় আই অসম, নমস্কাৰ।